নমস্কাৰ সকলোকে পুনৰবাৰ দেউচ পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এক বিশেষ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া পুৱা 4:30 বজাত আমি যাবলৈ ওলাইছোঁ, কিন্তু এই ভিডিঅ'টো অকণমান দেৰি বাৰু 5-6 মান বজাৰ হ'ব, কাৰণ 4 বজাত একেবাৰে আন্ধাৰ হৈ থাকে, সেইটো কাৰণে ভিডিঅ' কৰা হোৱা নাছিল। আৰু এয়া এফালে মা, মই, বা, মামী আৰু ভাইটি আমি 5টা গৈ আছোঁ শিৱসাগৰ নাজিৰালৈ। আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছেই আমি ক'ত গৈ আছোঁ। হয়, আমি আজি গৈ আছোঁ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰলৈ। আৰু ৰাস্তাত যে অকণমানো ভিডিঅ' নকৰিলোঁ, মানে ভিডিঅ' কৰাৰ কথা একেবাৰে পাহৰি থাকিলোঁ আৰু কেতিয়া পাওঁগৈ সেইটোৱে চিন্তা আছিলে, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এয়া আমি গাড়ী পাৰ্ক কৰি পেলাই ইফালে অলপ দূৰ খোজকাঢ়ি আহিব লাগে, তাকে মন্দিৰৰ ওচৰলৈ আহি আছোঁ। আৰু মন্দিৰ পোৱাৰ আগতেই অলপ কাষে কাষে দোকান আছে, এইফালে আমি ইয়াত তেল আৰু ধূপ কিনি ল'লোঁ। আৰু এতিয়া আহিলে মেইন মন্দিৰৰ লাইনটো লৈ লাইনটো দেখি একেবাৰে ভয় লাগি গৈছে। আমি পুৱা 8 বজাতেই পাইছোঁগৈ, তথাপিতো মানে লাইন চাওকচোন, 6 মান বজাৰ পৰা ইয়াতে লাইন পাতিছে। বহুত পিছত আহি মানে হ'ল গ'ল ন, বহুত শেষ হৈ গ'ল। মন্দিৰৰ গেট খুলিব 9 বজাত, কিন্তু মন্দিৰৰ আগত ৰাস্তাতে এনেকৈ ৰাতিপুৱাৰে পৰা মানে যোন যিমান সময়ত পায়হি আৰু এনেকৈ লাইন পাতি থাকে। আমি ধেমাজিৰ পৰা আহিছোঁ, মানে মামাৰ ঘৰৰ পৰা আহিছোঁ। আগদিনাখন আহি মামাৰ ঘৰত থাকিলোঁ, যিহেতু আমাৰ লখিমপুৰ বিহপুৰীয়াৰ পৰা বহুত বেছি দূৰ হৈ যায়, সেইটো কাৰণে ধেমাজিৰ পৰা আহিছোঁ। আৰু ধেমাজিৰ পৰা আমি 4:30 বজাত ওলাইছোঁ আৰু ইয়াতে আমি আহি পাইছোঁহি 8 বজাত। আৰু এই 8 বজাতে চাওকচোন ইমান বেছি ভিৰ হৈ গ'ল। এনেকৈ এতিয়াৰ পৰা লাইনত ৰৈছোঁ আৰু মন্দিৰৰ গেট খোলাৰ পিছত যে ইয়াত ভিডিঅ' কৰাটো একেবাৰেই সম্ভৱ নহয়। গেট খোলাৰ লগে লগে যিটো পৰিৱেশ হয়, সেইটো মই আপোনালোকক এনেদৰে বুজাব নোৱাৰিম। যেতিয়া নিজে আপোনালোকে যাব তেতিয়াহে অনুভৱ কৰিব পাৰিব, ভিডিঅ'ত দেখিলে ইমান এটা অনুভৱ নহয়। একেবাৰে মানে মই আচৰিত হৈ গৈছোঁ, আৰু এনেকুৱা যে মই ক'তো দেখা নাই। মানুহৰ মানে একেবাৰে সাগৰ, ইমান বেছি মানুহ। এয়া দেখুৱাইছোঁ অলপ অলপ, ভিতৰত সোমোৱাখিনি মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই নিজৰ ভৰি হাতকেইটাকে দেখা নাই, মানে মোৰ খোজ কাঢ়িবলগীয়া হোৱাই নাই। মানুহে ঠেলি ঠেলি আনিছে, আগলৈ আহি আছোঁ। এনেকৈ এয়া লাইন কৰিলোঁহি। আৰু ইয়াত বিভিন্ন কামৰ কাৰণে বেলেগ বেলেগ লাইন আছে। ইয়াতে লিখাই আছে বাবাক দৰ্শন কৰা আৰু লিংগত গাখীৰ ঢলা, পানী ঢলা, ফুল দিয়া বা শৰাই কাৰণে যিসমূহ এতিয়া নতুনকৈ ব্যৱস্থা কৰিছে, শৰাই মানে বস্তু অনাটো বন্ধ কৰিছে। ইয়াত পইচাটো দি দিলেই হয়, 500 টকাটো সেইটো দিয়াৰ এক্সট্ৰা এটা লাইন, মানে সকলো কামৰ কাৰণে বেলেগ বেলেগকৈ লাইন কৰিছে, কিন্তু মানুহে একো লাইন নামানে। আপোনালোকে দেখিয়ে গম পাইছে, মই নকওঁৱে বাৰু, একো লাইনৰ কোনো কথাই নাই। মানে কোনে কেনেকৈ কিমান আগত মানে সোমাব পাৰে সেইটোৱে চিন্তা কৰি থকা নিচিনা হয়। আমি যিহেতু বহুত দূৰৰ পৰা গৈছোঁ আৰু ঘূৰি আহিব লাগিব, সেইটো কাৰণে আমি অকল বাবাক দৰ্শন কৰা কাৰণেহে আহিছোঁ। আমি বেলেগ সমূহ কৰিব নোৱাৰিম, সেইটো কাৰণে এই যি বাবাক দৰ্শন কৰা 5টা ৰাস্তা দিছে, তাতে আমি ৰৈ আছোঁ। আৰু এনেকৈ আমি 3 ঘণ্টা সময় অপেক্ষা কৰিব লগা হ'ল। এখোজ যদি আগলৈ যাওঁ, আকৌ 2 খোজ পিছলৈ ঠেলা মাৰি পেলাই দিয়ে। এনেকৈ আমি ৰৈ 3 ঘণ্টাৰ মূৰত দৰ্শন কৰিবলৈ পালোঁ। কিন্তু তাতে ফটো ভিডিঅ' এলাউ নহয়, সেইটো কাৰণে একো ফটো ভিডিঅ' আমি কৰিব নোৱাৰিলোঁ। আৰু আমি এনেকৈ সেৱা কৰি আহি তাতে যি গছ বন্তি দিছে, এতিয়া যিহেতু এগছ এগছকৈ বন্তি দিয়া বন্ধ কৰি 5 লিটাৰৰ এগছ চাকি তাতে তেল ঢালিব পৰা সুবিধা কৰি দিছে। এনেকৈ আমি ওলাই আহি পেলাই তেল ঢালিলোঁহি। আৰু আমি 11:30 বজাতে আজৰি হৈছিলোঁ, অকণমান আগত আছিলোঁ কাৰণে সোনকালে আজৰি হ'লোঁ। আৰু আমি ওলাই অহাৰ পাছৰ দৃশ্যখিনি চাওকচোন, ইমান মানুহ পিছত ৰৈ আছে, ভাবিব নোৱাৰে এটা শাৰী, ইমান দীঘলীয়া শাৰী, বহুতখিনি মানুহে ইয়াত ৰৈ আছে। আৰু এনেকৈ আমি ওলাই আহিলোঁ। ওলাই আহিবলৈও একেবাৰে মানে মানুহৰ ভিৰৰ পৰা ওলাই আহিবলৈও পৰা নাছিলোঁ, তথাপিতো যেনে তেনে লাইন ভাঙি হ'লেও আমি ওলাই আহিলোঁ। আৰু বহুতখিনি কষ্ট হৈছে, তথাপিতো কষ্টখিনি এতিয়া অনুভৱ হোৱা নাই, কাৰণ বহুত দিনৰ পৰা এটা আশা আছিল আহিম বুলি, আৰু আজি আশাটো পূৰ্ণ হৈছে। আৰু এয়া চাওকচোন, মন্দিৰৰ পৰা ইমান দূৰলৈকে লাইন, ভবা নাছিলোঁ ইমান বেছি মানুহ হয় বুলি, মানে কিবা আচৰিত লাগিছে, সপোন লাগি গৈছে। ইমান মানুহ এতিয়াও ৰৈ আছে, এওঁলোকে কেতিয়া বা কিমান সময়লৈকে এনেকৈ ৰৈ থাকিব লাগিব। আৰু এনেকৈ মন্দিৰলৈ ঘূৰি চাই আমি ঘৰমুৱা হ'লোঁ,
কাৰণ আমাৰ সোনকালে হৈছিল যদিও ঘৰ বহুত দূৰত, সেইটো কাৰণে সোনকালে আহিবলগীয়া হৈছিলে। আমি নিৰ্মালি ল'বলৈও নাপালোঁ, প্ৰসাদ ল'বলৈও নাপালোঁ, সেইবিলাকৰ কাৰণে অকণমান দেৰি মানে অকণমান সময় ল'বলগীয়া। আৰু একেবাৰে শেষত এটা কথা কওঁ, আপোনালোকে কোনেও নিগেটিভকৈ নল'ব। একেবাৰে সৰু ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠসকলক লৈ তালৈ নোযোৱাটোৱে ভাল বুলি ক'ম, কাৰণ বহুত বেছি কষ্ট হয়। মই মাক লৈ গৈছিলোঁ, কিন্তু যিখিনি কষ্ট হৈছে মাক দেখি মোৰ মানে চকু পানী ওলাই গৈছে, ইমান বেছি কষ্ট হৈছে। আমাৰ একো নাই, কিন্তু বয়োজ্যেষ্ঠসকলৰ বহুত বেছি কষ্ট হয়, কাৰণ মানুহ ইমানেই বেছি হয় যে ঠেলা হেঁচাত মানে গা বেয়া হৈ যায়, এনেকুৱা পৰিৱেশ হয়। আপোনালোকে ভিডিঅ' দেখি গম পাইছে, মই আৰু বেলেগকৈ নক'লেও হ'ব। ভিডিঅ' চাই অকণমান মই সহজ বুলিয়ে ভাবি আছিলোঁ, কিন্তু তালৈ গৈহে গম পালোঁ যে ইমান বেছি মানুহ হয়। বাৰু যি কি নহওক, আপোনালোকক কথাখিনি ক'লোঁ, কোনেও বেয়াকৈ নাভাবিব, কাৰণ তেওঁ সকলোতেই বিৰাজমান। কেৱল মাত্ৰ শুদ্ধ অন্তৰেৰে তেওঁক বিচাৰিব লাগে, তেওঁ সকলোতেই দিব। আপুনি য'তেই থাকি পূজা কৰক, ঘৰতেই হওক মন্দিৰতেই হওক, সেইবাবেই কথাখিনি ক'লোঁ। বাৰু আৰু লগতে আমাৰ কেইখনমান ফটো ইয়াতে শ্বেয়াৰ কৰিছোঁ। ফটো মৰাৰ অকণমানো মানে সুবিধা নহ'লেই আৰু সময় নহ'লে, আৰু ফটো মাৰিবলৈ কোনো পৰিৱেশো নাই, সেইটো কাৰণে ফটো ইমান মৰা নহয়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।